আহি আছে ৱণ্ডাৰ চিষ্টাৰ। আজি পোনপটীয়াকৈ থাকিব অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ৰূপাংকৃতা আৰু অলংকৃতা। আমি ৱণ্ডাৰ চিষ্টাৰ্ছ, মই ৰূপাংকৃতা আৰু মই অলংকৃতা। আৰু আমি অহা 1 জুনত লাইভ আহি আছো সপোন অফিচিয়েল পেজত। গতিকে আশা কৰিছো সকলোকে লগ পাম আৰু আমি অকণমান গীত গাম, লগতে কথা পাতিম। সকলোৰে সহায় সহযোগিতাত কামনা কৰিছো। হয়, ধন্যবাদ।